হাত মুখ বা ভৰিৰে আপুনি ছবি অংকন কৰা দেখিছে। আজি আমি দেখুৱাম নাকেৰে ছবি অংকন কৰা দৃশ্য। নাকেৰে 16 ফুট দৈৰ্ঘ্যৰ ছবি অংকন কৰি চমক শিল্পী হিৰুমণি দলেৰ। এই দৃশ্য ধেমাজি জিলাৰ দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ থলীৰ। দুলুঙক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ এই অভিনৱ প্ৰয়াস যুৱ চিত্ৰশিল্পী হিৰুমণি দলেৰ। এছিয়া মহাদেশৰ ভিতৰতে চিয়ান আহাৰৰ বাবে বিখ্যাত দুলুং সংৰক্ষিত বনাঞ্চল। এই দুলুঙক সংৰক্ষণ আৰু নৱপ্ৰজন্মৰ মাজত সজাগতাৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰি অহা হৈছে দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ। 2025 বৰ্ষত দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱে ভৰি দিলে 3 বছৰত। মহোৎসৱৰ অন্তিম দিনা জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দুলুঙক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ যুৱ চিত্ৰশিল্পী হিৰুমণি দলেৰ অভিনৱ প্ৰয়াস। 49 মিনিট 35 ছেকেণ্ডত 16 ফুট দৈৰ্ঘ্য দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ নামৰ এখন ছবি অংকন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় চিত্ৰশিল্পীগৰাকী। কৈছোঁ অদ্ভুত অনুভৱ হৈছে। আৰু দ্বিতীয় কথা, মই এজন অভিযন্তা নহয় জানো, আপোনালোকে নাজানে চাগে, মই এজন অভিযন্তা, তাতে চিভিলৰ অভিযন্তা। গতিকে মই গোটেই অঁকাটো চাই পেলাই মই এটা বস্তু লক্ষ্য কৰিছোঁ যে কেনেকৈ গেপবোৰ মিলালে, কেনেকৈ ওপৰটো চিধা হ'ল, কেনেকৈ তলটো চিধা হ'ল, মই সেইটোৱে চিন্তা কৰি আছোঁ। কাৰণ মইতো মোৰ দৃষ্টিৰে চাওঁ না বস্তুটো। এইটো এটা অদ্ভুত কলা। আৰু এইটোত মই ভাবোঁ দুটাটো শৰীৰৰ ইন্দ্ৰিয়ই সমসাময়িকভাৱে কাম কৰিব লাগিব। এটা হ'ল চকু আৰু এটা হ'ল ব্ৰেইন। এই দুটা বস্তু একেলগে কাম কৰাটো ইমান সহজ নহয়। গতিকে এটা অদ্ভুত কলা। মই এটা ফিনিচিঙৰ পিছত মই এইটোৱে চাই আছোঁ যে চিধা কেনেকৈ হ'ল। আঁকাটো বহুত ডাঙৰ বস্তু এটা বুলি ক'ব যোৱা নাই, কিন্তু চিধা চাইজ একে মোটামুটি। মই এইটো মাইক্ৰস্ক'পত জোখা নাই, কিন্তু মই যি জুখি চাওঁ তেতিয়া দেখা পাম যে ইয়াৰ আখৰ ইয়াত দূৰটো যিমান ওখ আৰু সেই লাষ্টত গৈ মহোৎসৱটো সিমানেই ওখ, অলপমান ইফাল সিফাল, কাৰণ সেইটো নাকেৰে আঁকিছে। এটা অদ্ভুত কলা এইটো। আপোনাৰ ইয়াত কোনো মানে টেকনিকেলি এইটো ইমান চাউণ্ড, এইটোৰ ওপৰত কোনো কমেণ্ট দিবলৈ জেগা নাই। প্ৰকৃতি কথাটো যে এই আৰ্টৰ মাজেৰে যে মানুহৰ মনত প্ৰতিষ্ঠা হ'ব, মিচিং অট'নমাছ কাউন্সিল এই উৎসৱৰ কৰ্মকৰ্তাসকলে প্ৰকৃতি সংৰক্ষণক যে গুৰুত্ব প্ৰদান কৰিছে আৰু বিভিন্ন কলাৰ মাজেৰে সেই চেতনাটো যে জাগ্ৰত কৰিছে, তাৰ প্ৰতিও মই শ্ৰদ্ধাশীল। এই মঞ্চ দিয়া, এই মঞ্চৰ মাজেৰে গোটেই চেতনাটো গোটেই অসম, গোটেই ভাৰতত প্ৰকাশ কৰাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসৰ প্ৰতিও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হিৰুমণি দলেতো বেলেগে মানে বৰ্ণনা দিয়াৰ প্ৰয়োজন নাই। আজি ভাৰতবৰ্ষৰ নালাগে, পৃথিৱীৰ সকলোৱে গম পায় নোজ পেইণ্টাৰ হিচাপে। কিন্তু আজি দুলুং সোৱণশিৰি যিটো মহোৎসৱৰ মাজত আহি পিনি এই যিটো কলা, এই কলাৰ জৰিয়তে দুলুং সোৱণশিৰি প্ৰকৃতি গোটেই বাক্যটো লিখি পেলালে। তাৰ জৰিয়তে এই মহোৎসৱক এটা অনন্য মাত্ৰা প্ৰদান কৰিলে। চিত্ৰশিল্পী হিৰুমণি দলেৰ নামত ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱাৰ লগতে 18টাকৈ খিতাপ লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছে। চিত্ৰশিল্পীগৰাকীৰ প্ৰতিভা আৰু প্ৰয়াসক এতিয়া বহুজনে জনাইছে শলাগ। নিউজ ডেস্ক ৰিপৰ্ট টুডে লাইভ 24।